গৰাকী দেই এইজনী আমাৰ হেল্ল' এভৰিৱান, সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মই এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ। আশা কৰিছোঁ সকলোৱে চাই ভাল পাব। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। সকলোকে দে শুই উঠা হৈছেহে। এইফালে হেৰি ওলালে 6টা বাজিলে। আজি মা ঘৰলৈ যাম, তাকে আৰু সোনকালে বোলো ওলাই মেলি লওঁ। দেখিছেনে শুই উঠি আহিছোঁ, ফুট ক'ত পৰিলে এইবিলাক। আৰু এইফালে মানুহজনে আকৌ ঘৰত মানে আমাৰ পাণ নাই, এজোপা আগতে দেখি বহুত পাণ আছিলে, পাণ নাই বোলো কেকিলামান ছিঙি লওঁ। এইজনে পাণ ছিঙি আছে। আৰু এইফালে আপোনালোকৰ বস্তুটো দেখাম দেই, এইফালে চাওকচোন, আমাৰ ভোল গছ ক'ত ক'ত বগাই আছে, ইমান ধুনীয়াকৈ ফুল লাগি আছে দেখিছেনে? ইমান এইফালে তলৰ ফালে এইফালে সোমাই দি আছে। এইটো এটা ভোল বহুত লাগিছে, কিন্তু খোৱাও হ'ল হেনো। এইফালে দেখিছেনে গোটেই য'তে নিজে নিজে হোৱা মানে, কিন্তু এইফালে সেইখিনি শেষ কৰি পেলালে। আৰু এইফালে মানুহজনে পাণ ছিঙি আছে। আৰু এইফালে কাপোৰ কালিয়ে ধুই থৈ দিছোঁ ৰাতিয়ে। কালি দিনটো অকল কাপোৰ, বেছিভাগ কাপোৰ ধুওঁতে মোক গ'ল মানে, কাপোৰ অনা কাপোৰ ধোৱা এইবোৰ কৰি থাকোঁতে কালি আকৌ ল'ৰাৰ লগত আছে। আৰু এইজোপা আমাৰ তিয়ঁহজোপা ধুনীয়া হৈছে। এইফালে মায়ে লগাই থৈছে এইবিলাক বেঙেনা, তিতা কেৰেলা, বৰ হেৰি নাই হোৱাত বান্দৰ হয় যে। আৰু এইফালে তিয়ঁহজোপা লাগি আছিলে দেই, চিঙা হ'ল কালি প্ৰায়, বান্দৰে খাই থৈ গ'ল। সেইখিনি কাপোৰ এইবিলাক আগৰখিনি নিলোঁ, বাকীবোৰ ৰাতিয়ে ধুই থৈ দিলোঁ। আৰু এইফালে অলপমান দেখাই দিছোঁ আমাৰ ঘৰৰ পৰিৱেশটো। এইফালে ঘৰ বনাই থকা হৈছে। এইটো চৰ্ট দিয়া হ'ব। আৰু এইটো ঘৰ কিমান দিন লাগে আমাৰ এইটো ঘৰ। এইফালে দাংবডিও লাগিছে দেই ৰাইজ। ৰাইজ একদম ৰাতিপুৱাই টেঙা পাৰিবলৈ আহিলোঁ। এজোপা খাবলৈ বহুত সোৱাদ হয়। মই বোলো এবাৰ ঘৰলৈ গৈছোঁ যেতিয়া এবাৰো নি নাই পোৱা, এবাৰ লৈ যাওঁচোন কেইটা পাৰোঁ এতিয়া নিবলৈ। এইটো এটা এয়া টেঙা, ইমান ধুনীয়া দেখিছেনে? এইফালে 3টা আৰু ওপৰত কেইটা পৰিলে জানো। এইফালে ঘৰৰ ফ্ৰেছ বস্তু বুলি এইকেইটাই খাবলৈ পাওঁ দেই। ইয়াতো ঘৰত নাথাকোঁ যিহেতু। এইকেইটা আৰু কেইটা 3টা 6টা পাৰিলোঁ। আৰু এইফালে আছে বা একেবাৰে নথকাও নহয়, বাকী ঘৰত খাবলৈ থৈ দিওঁ। আকৌ এইফালে মানুহ গোটেইখন আহে, ইয়াত খাই থকা হয় মানুহবিলাকে। এয়া আজিলৈকে টেষ্ট কৰা নাই মই, ঘৰতে গৈ টেষ্ট কৰিম। ইয়াত টেষ্ট কৰিমকৈ হেৰিয়ে নোপোৱা নিচিনা হৈছোঁ। ট্ৰেইনত দেখিছেনে? এইবাৰ এখন ট্ৰেইনত মানে প্ৰথম উঠিছোঁ, ইমান লেতেৰা। মই কৈছোঁ নহয়, ওপৰত চাচোন অকণমান বোলো দেখাই দিওঁ। ইমানেই মানে বিৰাট অশান্তি পালোঁ যে আহি পিনি কিবা এখন লাগি গ'লগৈ। পূৰা মানুহফালে ভিৰ। প্ৰথম কিন্তু এখন ট্ৰেইনত উঠিছোঁ দেই, ইমান যে মকৰা জালে মানে অৱস্থাই নাই। আৰু এইফালে দেখিছেনে একদম আহি পিনি ঘৰ পালেই, মুখ হাত ধুই পিনিয়ে ডাইৰেক্ট ভাততে বহিছোঁ। এইফালে ঘৰ পালোহি দেই, হাত মুখ ধুই ল'লোঁ। সেইফালে পেহী বহি আছে, হাত মুখ ধুই মেলি ডাইৰেক্ট ভাতহে খাম মানে, পূৰা ভোক লাগিছে। ঘৰত যিহেতু খাই অহা নহ'ল। এইফালে এইকেইটা দেখোঁ। মামা নোখোৱাই তুমি? পানী খাবা, গোটেই উৎপাত। এইফালে আমাৰ ছাগলী ঘৰৰ ভিতৰতে দেহা। আমাৰ দেহাক দি দিয়ক মেমি খাবলৈ। কি চাটনি খানি বনাই দিছে?
বৰ ধুনীয়া হৈছে দেই চাটনিখন খাবলৈ বহুত দিনৰ মই এনেকুৱা চাটনিখন খাবলৈ পাইছোঁ লোকেল মুৰ্গীৰ নিচিনাই দিছে এইখিনি বৰ ধুনীয়া হৈছে না খালং দে বিৰাট ভোক লাগিছে মোৰ বৰ ভোক লাগিছে কুকুৰা মাংস নিতা কুকুৰা লাই শাকে এইফালে আৰু কি লাই শাক কোমোৰা নিলোঁ কোমোৰা এইফালে চাটনি দালি ৱাও তৃপ্তিৰে এসাঁজ খাই লওঁ দেই খালে নাই এখন জনাব আপোনালোকে খাই বৈ মেইন মানে ঘৰলৈ যে ইমান সোনকালে অহা মেইন কাৰণটো এইটো মানে বিয়া খাবৰ কাৰণে আহিব লগা হৈছিলে ভণ্টি এজনী জানমণি আমাৰ যিহেতু বিয়া হয় তাৰে বাবে আৰু ওলাই মেলি আহিছোঁ দেখিছে একেবাৰে চিম্পুলকৈ আহিছোঁ দেই মানে চিম্পুল মানে কাপোৰ একেবাৰে চিম্পুলকৈ পিন্ধি মেলি আহিছোঁ ছোৱালীৰ লগত যিহেতু দিগদাৰ হয় আৰু এইফালে আমাৰ কইনা চাওকচোন আহি পিনি পাই গ'লোহি এই আমাৰ কইনা দেই এইজনী আমাৰ কইনা কান্দিছে নি ধুনীয়াকৈ দেখাই দিছোঁ আমাৰ কইনা কইনা অকণমান মেকআপ কৰি আছে যে সেইটো কাৰণে অকণমান আৰু হাঁহা চাহা চবকে অকণমান কনজুচ কৰিছে আমাৰ কইনা কেনেকুৱা লাগিছে জনাব দেই আমাৰ কইনা আৰু এইফালে আছে আমাৰ এইবিলাকো আৰু এইফালে এজনী আৰু মোক কোনে দেখাব আমাৰ এইগৰাকী দেই এইজনী আমি বিনা মেকআপত আছিলো আমি বিনা মেকআপ আমাৰ বিনা মেকআপ আয়ু অজান আয়ু পুৰা ঘূৰি ফুৰিছে আৰু এইবিলাক গোটেইখনকে যিহেতু 5-6 বছৰ 7 বছৰ মূৰত মানে এইটো বহুত বছৰ মূৰত মানে যেতিয়া 17 চনতে চাগে লাষ্ট লগ পোৱা গোটেইবিলাককে লগ পাইছোঁ যে মনটো বহুত ভাল লাগিছে প্ৰথম আহোঁতে মাথা চাথা বিষাই আহিছে মোৰ মানে যিহেতু বেছিকৈ লং জাৰ্ণি কৰিলে বা ক'ৰবাত মানে বহুত দিনৰ মূৰত ওলাই গ'ল বুলি ক'লে মোৰ মাথা বিৰাট কামুৰে বহুত কামুৰি মেলি গৈছিলে কিন্তু সিহঁতক দেখা পাই মানে মন চনটো ইমান ভাল লাগিলে নহয় এইফালে প্ৰীতি আমাৰ ভণ্টি এইজনী ভণ্টি গায়ত্ৰী এইফালে ভাগ্যশ্ৰী লগৰ হয় আৰু এইফালে আমাৰ ছোৱালী যে এনেকুৱা উৎপাতখন কৰিছে দেই বিৰাট আগতেখনে চাবহে পাৰিছে মানে ইফালৰ পৰা সিফালে কাৰো কথা নুশুনে এইখিনি পষ্টখিনি চাব দেই মই ক'লোঁ মানে তোমাক ফটোটো ইমান মাৰি দিম দেই ব'লা বোলো সেই তাৰ কইনা চেয়া এখনলৈ আৰু এইফালে ছোৱালী চাওকচোন পষ্ট মানে কিখন যে দি আছে হাঁহিয়ে পেট বিষাই আছে সেইফালে বহি থকা মানুহবিলাকো মানে পূৰা হাঁহিছে আৰু দেখি আৰু ছোৱালী মানে ইফালৰ পৰা সিফালে পূৰা উৎপাত মানে তাইও বহুত ভাল পালে মানে বিয়াত যে আৰু সেইফালে দেখিছেনে ইফালৰ পৰা সিফালে মানে ইমান যে উৎপাতখন কৰি ফুৰিছে অ' জান তুমি ৰান নকৰিবা এতিয়া পৰিছিলা নাই আমি কোন গিৰ গয়া থা হে এইফালে খানা খোৱা পৰিব আমাৰ আয়ু কেনেকুৱা লাগিছে জান বেবী কেনেকুৱা হৈছে হে টেষ্টি হৈছে ধুনীয়াকৈ দেখাই দিয়াচোন কি হৈছে বেবী আৰু খোৱা কৰি ল'লোঁ খানাটো মই চিম্পুল আছিলে যদিও মই কিন্তু খাই ভালেই পালোঁ দেই আৰু বেছি টাইম মানে নাথাকিলোঁ আৰু প্ৰায় 9টা মানে বাজিব হ'ল কিন্তু ইমানখিনি টাইমত ওলাই দিলোঁ আমি ঘৰৰ পৰা যাওঁতেও মানে বহুত লেট 4:30মান বজাতে চাগে গৈছোঁ 5:30মান বজাত পাইছোঁগৈ জানমণিক এটাই ক'ব বিচাৰোঁ তোক বৈবাহিক জীৱনৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ তোৰ জীৱনটো বহুত সুখ শান্তি গোটেইখনে যে তোৰ জীৱনটো ৰঙীন কৰি তোলে তাৰে আশা কৰিছোঁ আৰু তই বহুত ষ্ট্ৰং হয় এনেদৰে ষ্ট্ৰং হৈ থাকিবি